নমস্কাৰ যেহেতু আজি কাতি বিহু সেইভাবে আজি বিহু ব্লগটো মই আজি আৰম্ভ কৰি দিওঁ আৰু প্ৰথমতে সকলোকে কাতি বিহুৰ হিয়াভৰা শুভেচ্ছা যাচিলোঁ আশা কৰোঁ যেন আহিবলগীয়া দিনবোৰ সকলোৱে সুখ শান্তিৰে যাওক আৰু এই কাতি বিহু যেন সকলোৱে মনত শান্তি দিয়ক সুখ দিয়ক আৰু আমাৰ দেশত যিবোৰ হৈ আছে সকলো যাতে ঠিক হওক তাৰে কামনা কৰিছোঁ তেনেহলে বলক আজি ভিডিঅ'টো মই আৰম্ভ কৰোঁ। Hey guys, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এক নতুন ভিডিঅ'লৈ আৰু আজি যেহেতু কাতি বিহু আৰু আমি ঘৰততো বিহু বুলি ক'লে কাৰো কামৰ আজৰি নাই নহয় জানো গতিকে তথাপিও মই ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ কাৰণ নহ'লেতো থাকিয়ে যায় নহয় জানো সেইকাৰণে এতিয়া কাম বন কৰিম গতিকে আপোনালোককো দেখাম কি কৰোঁ আমি বিহুত এতিয়া আজিকালিতো খেতি পথাৰ নাইকিয়াই হৈ গৈছে বহুতে সেইবাবে আমি এনেকেনো কেনেকৈ ঘৰত কাতি বিহু পালন কৰোঁ তেনেকৈয়ে দেখাম বাৰু কি কৰোঁ গতিকে আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক আৰু এটা আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লেতো গম পাইছেই কি কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু যদি সঁচাকৈ ভিডিঅ'টো চাই শেষ কৰি যদি বহুত ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ন'টিফিকেশ্যনসমূহ আপোনালোকে আগতে পায় তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি গ'লোঁ আজি ৰাতিপুৱা সোনকালে শুই উঠি শেৱালি ফুল তুলিবলৈ গতিকে পিছতো নাপাম আকৌ এইফালে মায়ে মুচিছে তুলসী তলটো তাৰপিছত মই লাগি গ'লোঁ শেৱালি ফুলৰ মালা গুঠাত এতিয়া অলপকৈ মই ফুলখিনি চিলাই কৰি কিনে এনেদৰে মালা গুঠি গৈ আছোঁ তাৰপিছত এতিয়া মোৰ ৰেডি হৈ গ'ল মোৰ শেৱালি ফুলৰ মালাডাল গুঠাৰ পিছত আকৌ ভাবিলোঁ কি খাম কি নাখামকৈ মই আকৌ বনালোঁ পিঠা বনাবলৈ আকৌ ষ্টাৰ্ট কৰি দিলোঁ আৰু তাৰ বাবে মই প্ৰথমতে চুজি লৈছোঁ তাৰপিছত অকণমান চাউলৰ গুড়া কৰি লৈছোঁ আৰু অলপ নাৰিকল ৰুকি ল'লোঁ এতিয়া তাত আৰু মিক্স কৰিম আমি অকণমান নিমখ তাৰপিছত মই মিক্সিত গুড়ি কৰি লোৱা অলপ চেনিখিনি ভালদৰে এনেকৈ মই গুড়া কৰি লৈছোঁ তাৰপিছত ইয়াত দি দিলোঁ এতিয়া দিম 1 চামুচ বেকিংখিনি দিয়াৰ পিছত মই ভালদৰে এইখিনি মিহলাই লৈছোঁ আৰু দি দিম 2টামান ইলাইচি তাকো মই ধুনীয়াকৈ খুন্দি লৈ গুড়া কৰি লৈছোঁ আৰু ইয়াতে দি দিলোঁ তাৰপিছত এইখিনিও আকৌ ভালদৰে লৰাই ল'ম এতিয়া মই তাতে মিক্স কৰিম গাখীৰ আৰু ধুনীয়াকৈ এইখিনি সানিম কিন্তু সানি কিনে এইখিনি আমি লগালগ বনাব নোৱাৰোঁ সেইবাবে 15 মিনিটমান এনেদৰে সানি থৈ ভালদৰে থৈ দিম আৰু পৰিমাণ অনুসৰি আপোনালোকে দিব কাৰণ অলপ দেৰি থৈ দিয়াৰ পিছত অকণমান টান হৈ যায় গতিকে অকণমান ঢিলা কৰি সানিব এতিয়া মই যিমান পাৰোঁ সানি আছোঁ এনেদৰে আৰু এয়া ৰেডি মোৰ তাৰপিছত আমি এতিয়া এইখিনি অলপ সময় থৈ দিয়াৰ পিছত এতিয়া চাইছোঁ দেখিছেনে আগতকৈ অকণমান মানে পানীটো কমি গ'ল কাৰণ চুজি দি দিছিলোঁ যে সেইখিনি ভালদৰে মিহলি হৈ গৈছে তাৰপিছত এতিয়া আমাৰ এইখিনি বনাবলৈও হৈ গ'ল আৰু এইখিনি আৰু অকণমান লাৰি লৈছোঁ আৰু এতিয়া আমি ইডলি ষ্টেণ্ড এটা লৈ লৈছোঁ আৰু তাত সেইখিনি অলপকৈ এনেদৰে দি যাম প্ৰথমতে টিনটো মই ইডলি ষ্টেণ্ডটোত ধুনীয়াকৈ ৰিফাইন সানি লৈছোঁ তলত বা ঘিউ সানিলেও কোনো কথা নাই আপোনালোকে সানি ল'ব এতিয়া আমাৰ তাৰ পিছৰ কাম হৈছে আমি এইখিনি ডেক'ৰেশ্যনৰ কাৰণে মই লৈছোঁ কেইটামান খিচমিচখিনি এটাকৈ চবতে দি দিছোঁ তাৰপিছত অলপ মই কাটি লৈছিলোঁ সেই চেৰিখিনি ইয়াতে দি দিছোঁ এনেকৈ ছাইডত দেখিবলৈও ধুনীয়া লাগে আৰু খায়ো ভাল লাগে গতিকে এইখিনি দিয়া হৈ গ'ল আৰু এতিয়া মই গোটেইখিনি এনেদৰে ভালকৈ দি লৈছোঁ ৰেডি হৈ গৈছে ষ্টেণ্ডটো তাৰপিছত আমি এতিয়া গেছত কুকাৰটো পাতি লৈছোঁ আৰু তাত অকণমান পানী দি দিছোঁ আৰু পানীখিনি দি গৰম হ'বলৈ দিলোঁ তাৰপিছত এতিয়া আমি ষ্টেণ্ডটো বহাই দিছোঁ আৰু তাতে মই চিটিটো মানে হুইচেলটো এৰাই কিনে বহাই দিলোঁ আৰু আমাৰ ইডলি তৈয়াৰ 20 মিনিটতে আপোনালোকেও ট্ৰাই কৰিব আৰু পিঠা বনোৱাৰ পিছত আমাৰ গধূলি তুলসীৰ তলত চাকি গছ জ্বলোৱা হ'ল আৰু এয়া চাকি জ্বলাই মেলি তাৰপিছত মায়ে এখন শৰাই পাতিছিল গতিকে শৰাইখনো মই ধুনীয়াকৈ ফটো মাৰি থৈছোঁ গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ থাকিল আৰু আগলৈও চাই থাকিব আৰু যদি ভিডিঅ'টো সঁচাকৈ ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্টকেইটা নকৰিলে নহ'ব আৰু সেইকেইটাও কৰিব লাগিব দিয়কচোন তাৰপিছত এতিয়া আজিলৈ বিদায় দিছোঁ বাই বাই।